নমস্কাৰ, স্বাগতম জনাইছোঁ নলেজ পইণ্ট আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক। আৰু যিহেতু CTET হৈ আছিলে, CTETৰ অনলাইন আবেদন বৰ্তমানলৈকে চলি আছে আৰু লাষ্ট ডেটৰ আপোনাৰ শেষ সীমা আছে 26 মে' তাৰিখলৈকে। কিন্তু এতিয়া প্ৰধান সমস্যাটো হৈছে যে CTETৰ বাবে অসমৰ যিসমূহ ঠাইত আপোনাৰ এক্সাম চেণ্টাৰসমূহ দিছিল, চেণ্টাৰসমূহত ছিটসমূহ বুকিং হৈ গৈছে বৰ্তমানলৈকে। এটা লিমিটত মানে ছিট আছিল, ছিট কেপাচিটি আছে। ছ' ছিট কেপাচিটিটো কিমান আছিল আৰু বৰ্তমান গোটেইখিনি ফুল হৈ গৈছে। ক'ত কিমান আছিল ছিট কেপাচিটিটো অসমৰ আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ। আৰু তাৰ পাছত জনাই আছোঁ মই অসমৰ বাহিৰতো আপুনি এপ্লাই কৰিব পাৰিব নেকি CTETৰ বাবে। ছ' মই আপোনালোকক দেখাইছোঁ, ৱেইট কৰক। এইখন চাওক, মই এপ্লাই কৰিছিলোঁ ডিব্ৰুগড়ত দিছিলোঁ চেণ্টাৰ। তাত চাওক 4012টা টোটেল কেপাচিটি আছিলে আৰু অকুপাইড হৈ গ'ল আপোনাৰ দেখিছে 4012টা আৰু টোটেল ভেকেণ্ট 0 হৈ আছে। ছ' ইয়াতে আপুনি আবেদন কৰিব নোৱাৰে। তাৰপিছতে মই আপোনাক দেখুৱাইছোঁ ইয়াত তেজপুৰত চাওক। তেজপুৰত 1129টা টোটেল পদ আছে, টোটেল ছিট কেপাচিটি, আৰু তাতে গোটেইকেইটা হৈ গৈছে ইতিমধ্যে। আৰু তাৰ পাছতে আপোনাক দেখাইছোঁ মই অসমৰে যোৰহাটত আছিলে 4099টা টোটেল কেপাচিটি আৰু টোটেল অকুপাইড হৈ গৈছে 4099টা। ছ' ইয়াতে কোনো ধৰণৰ ছিট খালী নাই। আৰু গুৱাহাটীতো বহুত আগতে হৈ গৈছে ছিট ফুল। তাৰপিছতে শিলচৰত আছিলে চেণ্টাৰ, কিন্তু শিলচৰ চেণ্টাৰটো বৰ্তমান উঠাই দিলে নে কি নাজানো বাৰু, কিন্তু মই ইয়াতে পোৱা নাই। কিন্তু মই আপোনাৰ অনলাইন এপ্লাই কৰিছোঁ নাগালেণ্ড ষ্টেট দি ডিমাপুৰত। ছ' তাতে আপোনালোকে এপ্লাই কৰিব পাৰে। ডিমাপুৰতো কিন্তু বৰ্তমানলৈকে ছিট কেপাচিটি শেষ হৈ গৈছে। মানে নৰ্থ ইষ্টৰ ষ্টেটত আপোনালোকৰ নাই বুলিয়ে ক'ব পাৰি। তথাপিতো চাই ল'ব ইয়াতে যদি আপুনি এপ্লাই কৰিব বিচাৰে। নহ'লে আপুনি ৱেষ্ট বেংগলতো আপুনি গৈ আবেদন কৰিব পাৰে, তাতে কিছুমান খালী আছে বৰ্তমানলৈকে। আৰু তাৰপিছত আপোনাৰ বিহাৰত আছে। তেনেদৰে যদিহে আপুনি বিচাৰে তেনেহ'লে অসমৰ বাহিৰতে এক্সাম চেণ্টাৰ এটা লৈ আপুনি তাতে আবেদন কৰিব পাৰে এক্সাম চেণ্টাৰ হিচাপে। ছ' তাত গৈ আপুনি পৰীক্ষা দিব লাগিব। খৰচটো বেছি হ'ব আৰু সময়ো বেছি লাগিব, কিন্তু এতিয়া উপায়টো নাই, কি কৰিব। অলপ সময় ধৈৰ্য ধৰক। যিহেতু 26 তাৰিখলৈকে অনলাইন আবেদন আছে, হয়তো কেইদিনমান পাছত ছিট কেপাচিটিটো বঢ়াই দিবলৈও আছে সম্ভৱতঃ দেই, সেইটো নাজানিম। যদিহে আপুনি আবেদন কৰিব বিচাৰি আছে বা কৰিম বুলি ভাবি আছিল কিন্তু নোৱাৰিলে, তেনেহ'লে আপুনি অসমৰ বাহিৰত কোনোবা এখন ষ্টেটৰ এটা চেণ্টাৰ চাই লওক আৰু সেই চেণ্টাৰটোতে আপুনি যদি ভেকেণ্ট আছে তাতে আবেদন কৰি দিয়ক। নহ'লে আৰু বেলেগ উপায় নাই। অসমত মুঠ সংখ্যা আছিল 15,000 কিমান আছিল টোটেল। ছ' তাৰ সংখ্যাটো বঢ়াব লাগে। আপোনালোকে মেইল কৰিব পাৰে CTETৰ বিষয়ববীয়াসকললৈ। মেইল কৰিলে কিজানি ছিটটো বঢ়াই দিব পাৰে। ছ' এনেধৰণৰ নতুন আপডেট পাই থাকিবলৈ আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আপোনালোকক জনাই থাকিম মই সকলো আপডেট CTETৰ বিষয়ে। ধন্যবাদ।